ভালেই হৈছে 30,000 প্ৰায় হৈ গ'ল আৰু আমাৰ হাতত 10 দিনে আছে 40,000 পাৰ হৈ মইতো ভাবোঁ 45,000 হ'ব অসমত প্ৰায় কালিলৈকে বোধ হয় মোৰ বোধ হয় 55 লাখ মান হ'ল আমি আশা কৰাতকৈ বহুত ভাল হৈছিলে প্ৰথমে ভাবিছিলোঁ আমি 35 লাখ মান হ'ব তাৰপাছত ভাবিলোঁ আমি 40 লাখ মান হ'ব কিন্তু বাঢ়ি গৈ প্ৰায় 55 লাখ মান হৈছেগৈ অসমৰ ৰাইজে নিশ্চয়কৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভাল পাই তেখেতলোকক আশীৰ্বাদ দিয়ে নহ'লে এই হাৰত মেম্বাৰশ্বিপ নল'লে হয় কাৰণ আমাৰ আগতে যোৱাবাৰ যেতিয়া আমি মেম্বাৰশ্বিপ কৰিছিলোঁ অসমত 18 লাখ ব্যক্তিয়ে বিজেপি দলৰ সদস্যপদ গ্ৰহণ কৰিছিল এতিয়া প্ৰায় 55 লাখ হৈ গ'ল আৰু অসমৰ প্ৰায় 72টা সমষ্টিত 40,000 ওপৰত হ'ল আৰু আমি য'ত আমি জিকিব পৰা আমি ইলেকশ্যন খেলিব পৰা 30টামান সমষ্টিহে আছে গতিকে সেইকেইটাতো মই ভাবোঁ যে অহা 4-5 দিনত 40,000 ওপৰত গুচি 45,000 55,000 সংখ্যা পাই যাব এইটো ভয়ংকৰ অপমান হৈছে অসমত ইক'চিষ্টেম নাই ইক'চিষ্টেম বেয়া অসমৰ ল'ৰা ছোৱালী স্কিল্ড নহয় কৰ্ণাটকাতে অকল ভাল কৰ্ণাটকাতেই অকল ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী হ'ব লাগে অসমত হ'ব নালাগে এই কথা অসমবাসীৰ কাৰণে অত্যন্ত অপমানজনক আমি নিন্দা কৰিছোঁ আমি ধিক্কাৰ দিছোঁ আৰু মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়া যি নেকি ভূপেন হাজৰিকাই কিয় ভাৰত ৰত্ন পাব লাগে বুলি প্ৰশ্ন কৰিছিল যে পিতৃ পুত্ৰ দুয়োগৰাকীয়ে অসম বিৰোধী তেওঁলোকৰ নেতৃত্ব লোৱা তেওঁলোকৰ দলৰ নেতৃত্ব লোৱা অসমৰ নেতাসকলেও উল্টা পুল্টা কথা কৈছে গৌৰৱ গগৈ ডাঙৰীয়াই ক'লে যে প্ৰথমে কৈছে ক'ত ভিডিঅ'টো ক'ত আছে গৌৰৱ গগৈ ডাঙৰীয়া আপোনাক মই ক'ব খুজিছোঁ আপুনি পঢ়া শুনা কৰা ব্যক্তি আপুনি যথেষ্ট বিজ্ঞ বুলি সকলোৱে জানে এটা টুইটাৰ ভেৰিফাইড একাউণ্টৰ পৰা এক্স বা টুইটাৰ একাউণ্টৰ পৰা প্ৰিয়ংক খৰ্গে ডাঙৰীয়াই টুইট কৰি কথাখিনি কৈছিলে গতিকে তাত আৰু ভিডিঅ' প্ৰমাণ লাগে নেকি প্ৰিয়ংক খৰ্গে ডাঙৰীয়াই কৈ নিদিলে কিয় এইটো মোৰ ভুল হ'ল বা এই মোৰ একাউণ্টটো কোনোবাই হেক কৰিলে তেনেকুৱাটো হোৱা নাই তেওঁ নিজে IT মিনিষ্টাৰ প্ৰিয়ংক খৰ্গে ডাঙৰীয়া মোৰ বোধ হয় কৰ্ণাটকৰ IT মিনিষ্টাৰ তেনেকুৱা এজন ব্যক্তিয়ে টুইটাৰত প্ৰকাশ কৰে অসম বিৰোধী কথা আৰু গৌৰৱ গগৈ ডাঙৰীয়াই কয় ভিডিঅ' ক'ত আছে এইটো আকৌ অপমানজনক আকৌ গৌৰৱ গগৈ ডাঙৰীয়াই ক'লে হয় কৰ্ণাটকতহে অসমৰ ল'ৰা ছোৱালী যায় তেওঁ প্ৰত্যক্ষভাৱে নহয় প্ৰত্যক্ষভাৱেই তেওঁ প্ৰিয়ংক খৰ্গে ডাঙৰীয়াক সমৰ্থন জনালে গতিকে কংগ্ৰেছে অসমক বাৰে বাৰে অপমান কৰাৰ এয়া এটা উদাহৰণ বহু উদাহৰণ আছে গতিকে অসমৰ ৰাইজে ভালদৰে জানে কংগ্ৰেছে অসমক অপমান কৰে অসমৰ ৰাইজক অপমান কৰে আৰু ইয়াৰ বিৰুদ্ধে অসমৰ ৰাইজে মতামত গঢ়ি তুলিব উপনিৰ্বাচন ভাল হ'ব ডেফিনেটলি ভাল হ'ব আমি আমাৰ সমষ্টিবিলাকত অত্যন্ত উৎসাহজনক পৰিৱেশ দেখিছোঁ ভাল হ'ব